ঐ দেখিলি ফটাবা কেনেকে জোৰা লাগে হয় এইবোৰ সব আমাৰে যাদিও দেখি বুইছ মোৰ জন আকৌ তেনে শুকাই খিনাহে গ'ল দে দে ঢেকি দে নহলে পিঠা খুৱাবি এইজনীকে তত নাইকিয়া হৈছে যেন পাওঁ কিন্তু চিধা বজাৰলৈ গৈ বিয়াৰ কাৰণে বস্তু কিনিব লাগিব বুইছ শেৱালি মোৰ জনাই আকৌ ফোনটো নেৰাই হ'ল ঐ নাম লৈছিলো হে ৰাইজে হাৰ পালে কোৱা হেল্ল' হেল্ল' ফায়াৰ ব্ৰিগেড হেৰি আমি জুই নোমোৱা মানুহ নহয় নহয় জুই জ্বলোৱা মানুহ কিমিটিখনত বোলা বস্তুটো মই এতিয়া কি কওঁ প্ৰেছত দিব লাগিব পেছত কিয় তই কি মিলিটেৰিও সেইখন প্ৰেছত নিদি পেলাই তই কুঁহিয়া খেলা চলাবি নেকি মই এইবিলাক নাজানো দেই মই সভাপতিহে তই যি কৰা বল মই আছো নহয় দেখিলি সভাপতি হৈ কি হৈছে জানৈ বহুত পাতত হে জানৈ চকুৱালি পাতত হে জানৈ আই কলিজা লাগিছ আজিহে এইখনত বহি ভাল লাগিছে পিতাই নাই ডনেশ্যন উঠাবলৈ গৈছে ঐ ডনেশ্যন বোলে বহুত উঠিছে মানুহে বিহু পাতো কৰি আছে মাজতে এইটো হ'ল বাবেহে ঐ সোমনাথ ডাকে পতাকা উঠাবলৈ কওঁ নেকি লাগিছ ব শেৱালি তই গামোচা দুখনমানৰ লগতে আমাক পতাকাখনো বৈ দিব লাগিব নহয় ঠিক আছে আমাৰ পতাকা উঠাবলৈ গাল ৰঙা প্ৰদীপ ঠিকাদাৰকো মাতিছো আৰু টিভি কেমেৰাটো থাকিবই ভাল লাগিব আৰে ঠিকাদাৰ এখন বিহুৰ বিষয়ে একোৱে নাজানে পতাকাখন তুলিবলৈ কিবা এটা ক'ব লাগিব তেওঁ কি ক'ব মুখস্থ কৰিব প্ৰদীপ ঠিকাদাৰে কিমান টকা দিব জানো ৫,০০০ টকা আৰু শেৱালি তোক মই গামোচা দুখনমান বেছিকে ববলৈ কৈ থবলৈ আহিছিলো কাইলৈ মানে মোক এখন গামোচা লাগি যাব পাৰে বুজিছ কাম আছে ঐ ছেক্ৰেটাৰী পেট্ৰলৰ খৰচ দি দিবি বল আহিছো ঐ তহঁত দুটাই কথা পাত ইহঁতকেইটাৰ লগত মোৰ অলপ কথা আছে দেখিছা এতিয়া বিহুৰ বিষয়ে একো নজনা ঠিকাদাৰ এটাহে পতাকা উঠাব সেইবোৰ বাদ দে এইবাৰ মই তোৰ বাবে জাপি ফুলৰ গামোচা এখন বৈ থৈছো সেইখন কি ওলাল বিহুৰ লিফলেট মোৰ নাম ওলাইছে সভাপতি বঢ়িয়া হৈছে দেই বিয়াৰ চিঠিখন লিখোতে ২১টা বানান ভুল হয় লিফলেটত কি লিখিব জনা আছে কোনে বনালে এইখন কামটো মানে আমাৰ সমিতিগণত কমিটি কিয় কি হ'ল বিহুমূলাত আকৌ সেইখন কি কমিটি ওলাল সমিতি গ্ৰন্থ নহয় স্মৃতি গ্ৰন্থ সমিতি দেৱেশ্বৰ এনে কি বাম উকিলটো ওলাল যে তাৰ নামটো মোতকে আগত দিলি এইখন মই লিখা নাই ৰজতহে লিখিছে মই পইচা দিম এইখন সলাই নিবি মুঠতে সেইফালে দি বিলালি আমাৰ এইফালে বিলালে মোৰ নামটো চবতকে আগত থাকিব লাগিব এটা নাম আগতে চিজতিলি আমি বিলাক মৰিলো নেকি এইটো কৰ্মসূচী দিয়া আছে নহয় মুঠতে মোৰ নামটো চবতকে আগত থাকিব লাগিব তেতিয়াহে তহঁতে মোক মঞ্চ নিৰ্মাণ কমিটিত দেখিবি